বেছি হৈছে আৰু ইমানে কাম হৈছে মানে ঘৰৰ বজাৰ কৰিবলৈ সময় নাইকিয়া হৈছে সেইবাবে টিকলু মই আহিছোঁ আৰু টিকলুক লৈ বজাৰ কৰাটো একদমেই সম্ভৱ নহয় তথাপিও এয়া মাছৰ চব্জিকণ মোৰ ৰেডি হ'ল মাজতে দেখুৱাব নহ'লে আৰু এয়া মাছৰ চব্জি বনাই আৰু মানুহজনে ভাল পোৱা এয়া কচু দালি বনাই দিছোঁ খাই ভাল পায় আৰু হাই ফ্ৰেণ্ডছ কি খবৰ কেনে আছে আপোনালোক নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু এতিয়া সময় সন্ধিয়া হ'ল আৰু তাৰপিছত ওলাই আহিছোঁ কেইটামান বজাৰ কৰিবলৈ আহিছোঁ আচলতে মানুহজন সময় পোৱা নাই তেনেকৈ এই বছৰটো যাবলৈ হৈছে যে সেইকাৰণে কাম বেছি হৈছে আৰু ইমানে কাম হৈছে মানে ঘৰৰ বজাৰ কৰিবলৈ সময় নাইকিয়া হৈছে সেইবাবে টিকলু মই আহিছোঁ আৰু টিকলুক লৈ বজাৰ কৰাটো একদমেই সম্ভৱ নহয় তথাপিও আহিছোঁ বজাৰ কৰিব লাগিব চাই থাকিব যদি পাৰোঁ দেখুৱাম বাৰু বজাৰ কৰি আছোঁ আৰু বেঙেনা ল'ব লাগিব সব বজাৰৰ পৰা আহিলোঁ আৰু ভিডিঅ' কৰা নহ'ল টিকলুক লৈ কি ভিডিঅ' কৰিম আৰু আজি বহুত দিনৰ মূৰত এটা বস্তু পাইছোঁ আমাৰ অসমৰ বস্তু পালোঁ যেতিয়া লৈ আহিছোঁ আপোনালোকক দেখুৱাই দিওঁ এইটো কোনে কোনে চিনি পায় বাৰু মিঠা আলু এয়া মিঠা আলু আমাৰ অসমত এইবিলাক বহুত পায় আৰু মোৰ ভাল লাগে খাই মোৰ কিন্তু খাবলৈ ভাল লাগে কিন্তু তেনেকৈ নাপাওঁ খাবলৈ আজি পালোঁ যেতিয়া লৈ আহিছোঁ আৰু এতিয়া ভাবিছোঁ তাকে ধুনীয়াকৈ ধুই মেলি বইল কৰি ল'ম বইল কৰি এতিয়া খাম বুলি ভাবিছোঁ এয়া বহুত দিনৰ মূৰত পাইছোঁ আৰু লৈ আহিছোঁ যেতিয়া খাবলৈ তাকে ভাবিছোঁ এতিয়াই খাওঁ খাবলৈ মন গৈছে এয়া এতিয়া ধুনীয়াকৈ ধুই লওঁ এইখিনি সেয়া ধুই মেলি উঠাই দিছোঁ বইল কৰিম মোৰ এনেকৈ বইল কৰি খাই ভাল পাওঁ সেইকাৰণে বইল কৰি ল'ম আৰু চব্জি বজাৰ এইখিনি বহুত গাল কৰি আনিছোঁ চব্জি নাছিলে আৰু তেনেকৈ আৰু বজাৰবিলাক তেনেকৈ কৰা নহয় আৰু চব্জি বজাৰ 2-3 দিনৰ মূৰে কৰিবই লাগে আৰু মানুহজনে আচলতে সময় তেনেকৈ পোৱা নাই চব্জিয়ে নহয় যি টি বজাৰ কৰিবলৈ সময় পোৱা নাই কামত আছে আৰু ৰাতিও অহা দেৰি হয় সেইবাবে বজাৰখিনি তেনেকৈ কৰিবলৈ নথওঁ আৰু ল'ৰাটোক লৈ মই তেনেকৈ কৰিবলৈ কৰিছোঁ টিকলুক লৈ এইবিলাক বজাৰ কৰাবিলাক একেবাৰে সম্ভৱেই নহয় তথাপিও আৰু যেনে তেনে বজাৰ কৰিছোঁ ভয় লাগে তাক দিবলৈও ভয় লাগে ৰাস্তাত গাড়ী মটৰবিলাক অহা যোৱা কৰি থাকে সেইবাবে আৰু তেনেকৈ কোচত লৈ মেলি যেনে তেনে বজাৰকেইটা কৰি আনিলোঁ আৰু সেয়াই এতিয়া ৰুমত পালোঁহি আৰু এয়া বইল কৰি আছোঁ মিঠা আলু মোৰ খাই ভাল লাগে আজি পালোঁ বহুত দিনৰ মূৰত সেইকাৰণে লৈ আহিছোঁ লগত আৰু এয়াই এতিয়া সন্ধিয়া হৈছে আৰু ৰাতিলৈ ভাত বনাব লাগিব কিনো বনাম আপোনালোকক দেখুৱাম বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া এইখিনি চব্জিখিনি বজাৰ কৰি অনা চব্জিখিনি এতিয়া চিজিল কৰি লওঁ বস্তুখিনি সামৰিব লাগিব ধনিয়া বন্ধাকবি ফুলকবি এইখিনি চব চব্জি বজাৰ কৰি লৈ আহিছোঁ কেঁচা চব্জিখিনি ফ্ৰিজত থ'ব লাগিব বজাৰ আৰু চব্জিখিনি কৰি ল'লোঁ তাৰপিছত এইখিনি থৈ দিছোঁ এইখিনি এতিয়া বনাম এইখিনি আৰু এয়া হৈ আছে লাহে লাহে কেতিয়া হয় লাগিছে আৰু এইখিনি সিজিছে আৰু অকণমান আৰু সিজিবলৈ বাকী আছে এইখিনি সিজালে
মই টিকলুক গাখীৰখন খুৱাই লওঁ। ইয়াত গাখীৰ হলিচ দিয়া আছে। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এইখিনি বইল কৰা হৈ গ'ল। এইখিনি এতিয়া খাই ল'ম। এইখিনি বইল কৰা হ'ল। এয়া ধুনীয়াকৈ সিজিছে। এয়া আৰু এইখিনি বাকলি গুচাই খাম এতিয়া। এইখিনি খাই ল'ম। আলু আলু আৰু এতিয়া ভাতত লাগিবলৈ বস্তুখিনি যোগাৰ কৰি ল'ব লাগিব। দালি বহাবলৈ আজি কচু, এয়া কচু দি বনাম দালি। সেই টেপু কচু আৰু এনেকৈ দালি দি খাবলৈ ভাল লাগে। এইখিনি কচুখিনি এতিয়া জল্দি কাটি লওঁ। আৰু এয়া কচু, এটা বিলাহী আৰু এটা আলু লৈছোঁ টিকলুৰ কাৰণে। আৰু এয়া দালি। এইখিনি এতিয়া ধুই ল'ম। আৰু ইয়াত কাটি থৈছোঁ মিক্স চব্জি, শুকান মাছ দি বনাম। আৰু এয়া মাছটো মানে গেছত উঠাই দিছোঁ পানী দি গৰম হ'বৰ কাৰণে। আৰু এই দালিখন বহাবৰ কাৰণে পটককৈ এতিয়া জল্দি ধুই লওঁ আৰু দালিটো বহাই দিব লাগিব। তাৰপিছত আজি বনাম শুকান মাছৰ মিক্স চব্জি। দালিখিনি পানী দি ল'লোঁ। আৰু এতিয়া দালিত কেতিয়াবা মই এনেকৈ হালধি আৰু নিমখ দি দিওঁ। কেতিয়াবা আকৌ হালধিটো মানে তেল মাৰোঁতে দি দিওঁ। তেনেকৈ মানে বেলেগ মানে তেনেকৈ দি মানে বনাই খাই থাকোঁ। আৰু হালধিটো অকণ কমিব নেকি, আৰু অকণ দি দিছোঁ। এইখিনি এতিয়া উঠাই দিম আৰু গেছত। আজি ডাইৰেক্ট মানে হালধি নিমখ দি মানে দালিকণ বহাই দিছোঁ। আৰু এইখিনি মাছখিনি মই এনেকৈ ভাজি লৈছোঁ। এনেকৈ ভাজি লৈছোঁ। পিঁয়াজ, হালধি, নিমখ, জলকীয়া দি পিনি এনেকৈ ভাজি লৈছোঁ। এইখিনি ভাজি উলিয়াই ল'ম। তাৰপিছত চব্জিটো বনাম। আৰু ইয়াত পাঁচফোৰণ আৰু তেজপাত দিলোঁ। আৰু পিঁয়াজখিনি দি দিছোঁ। এইখিনি দি এনেকৈ ভাজি ল'ম। আৰু চব্জিখিনি দি ল'লোঁ। আৰু এতিয়া এটা বিলাহী আৰু কেঁচা জলকীয়া 3টা ফালি এইখিনিকো দি দিছোঁ। আৰু ইয়াত মই এতিয়া নিমখ, হালধি আৰু অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি, জলকীয়া পাউডাৰ অকণমান দি দিছোঁ। আৰু চব্জিখিনি মোৰ হৈ গ'ল। এই ভাজি থোৱা মাছখিনি এতিয়া দি দিম। মাছৰ চব্জিকণ মোৰ ৰেডি হ'ল। মাজৰখিনি দেখুৱাব নহ'লে। আৰু এয়া মাছৰ চব্জি বনাম। আৰু মানুহজনে ভাল পোৱা এয়া কচু দালি বনাই দিছোঁ, খাই ভাল পায়। আৰু মোৰ ভাল পোৱা মাছৰ চব্জি বনাইছোঁ। তো এয়াই আছিলে ভিডিঅ'টো। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এইখিনিয়ে আজি ভিডিঅ'টো ইমানেই। চ' ইয়াৰ কি বনালোঁ আপোনালোকক দেখুৱালোৱে। আৰু ভাত পানী বনোৱা ৰেডি হ'ল। আৰু মোৰ দুটামান কাম আছে। ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। কেনেকুৱা পালে চাই নিশ্চয় আপোনালোকে জনাব। তেনেহ'লে আজিলৈ ইমানেই ভিডিঅ'টো আছিলে। টাটা।